এইটোৱে ঘৰ হদ্দাকা হদ্দাকা তুমি দিলীপের বেলা খাইছে ও কাকা আসো আসো কাকা আছে ও কাকা আছে কাকা কই পাইলি মই অফিচৰ পৰা আহিছোঁ বাহিৰে বাহিৰে আহিছোঁ এই নহয় ভিতৰকে গৰম আছে ভিতৰকে ইফালে কাকা বহ 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 এই বহ আপুনি বহ 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 মই ইয়াতে বহিবই অহা নাই মই এই মাটি সম্পত্তিবিলাক চাব আহিছোঁ কাকা মাটি সম্পত্তি মানে মইতো বুজি পোৱা নাই বহিলোচোন বহিলো বুজি পাবি ৰ তই পিছত বুজি পাবি বহিলো দেচোন কাকা আগতে খবৰ বাতৰিখিনি কচোন মোক কেনে বা আজি মই মোৰ খবৰ দিবই অহা নাই তোক ইয়াতে মই ডাইৰেক্ট কথাত আহিছোঁ এতিয়া আজি মাই দেউতাই মোৰ বাবে আজি 10 বছৰেই হ'ল তই নিজেই জানা এই 10 বছৰে ইয়াতে যিমান মাটি সম্পত্তি আছে তাৰে খাজনা মই ভৰি আছোঁ এতিয়া মই ডাঙৰ প্ৰজেক্ট এটা কৰিছোঁ মই মোৰ ল'ৰাৰ লগত সেইকাৰণে মই মণ্ডললৈ আহিছোঁ লগতে এতিয়া যিমান মাটি সম্পত্তি আছে তাৰে আজি নামজাৰি মই কৰি ল'ম এইখিনি মাটি তোৰ নামত নামজাৰি কৰি ল'ম মানে এইখিনিতো পিচিৰহে মাটি তো পিচিৰ মাটিতো ময়ো ভাগ পাম হয়তো তই নাজনা আমি সৰু থাকোঁতে আমাৰ মাই দেউতাই আমাৰ পঢ়াৰ নামত খাৱাৰ নামত যিমান মাটি সম্পত্তি আছিল গোটেই বন্ধ কৰি ৰাখিছিল মই পঢ়ি শুনি ডাঙৰ অফিচাৰ হৈ আমাৰ যিমান মাটি সম্পত্তি বন্ধ কৰি আছে গোটেই মাটি সম্পত্তি মই ওলাইছোঁ তইতো একোটা কৰিব নোৱাৰিলিয়ে এতিয়া মই মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ল সেইকাৰণে মই এটা ডাঙৰ প্ৰজেক্ট লৈ আহিছোঁ আমাৰ যিমান মাটি সম্পত্তি আছে চব মোৰ নামত নামজাৰি হ'ব কাকা গোটাই মাটি তোৰ নামত নামজাৰি কৰা মানে মোৰ কি হ'ব তইতো চিন্তা কৰিব নালাগে তোৰ চলি দুটাৰ লগত থাকিব পৰাকৈ মই কাষত এক টুকুৰা মাটিৰ ব্যৱস্থা কৰি দিম কাকা তই এনেকে নকলি নহ'ব কথা মোৰো চলি বুলি ডাঙৰ হৈ আহি আছে মই কি অলপমান মাটিত থাকিম তই আজি 10 বছৰ পিছত আহি এনেকে কথা কলি নহ'ব এই মাটি মই আজি 10 বছৰে ৰখি আছো তই আজি তৎক্ষণাত আহি মোক সেনেকে কলি মই ক'ত যাম মই ক'ত মাটি কিনিব পাৰিম মই ঘৰ কেনেকে বনাম চা আজি অত বছৰে তই ইয়াতে ৰখীয়া হৈ আছিলি কিন্তু টকা মই ভৰি আছিলোঁ ইয়াতে তই তোৰ চলি বুলি এতিয়া তই কেনেকৈ থাকা কেনেকৈ নাথাকা সেইটো তোৰ লোক সেইটো মোৰ প্ৰব্লেম নহয় মণ্ডল আপুনি গোটেই মাটিখিনি চাই লওক গোটেই ইয়াৰে নথি পত্ৰ গোটেইখিনি আছে তো কালিৰ পৰা যাতে কাম আৰম্ভ হয় ঠিক আছে ঠিক আছে কালিৰ পৰা হৈ যাব আৰু শুন কালি যাতে তই 10 বজাৰ লগে লগে মণ্ডল অফিচত যাতে উপস্থিত হয় সহি কৰিবৰ কাৰণে আৰু যদি উপস্থিত নোহোৱা তাৰ ব্যৱস্থাও মই কৰিব পাৰিম কি ব্যৱস্থা কৰিব মণ্ডল কাকা ৰবিচোন অলপ ৰ তোক এটা বস্তু দি আছো ৰ কাকা হাতখন চাওঁ এইটো ল ইটো কি দিলি তই মোক এইটো কাপোৰ খীয়া বেজি কিন্তু তই মোক দিলি যে এই বেজীটো তই আৰু মই যেতিয়া মৰিম এই বেজিটো তই মোক চৰ্বত দিবি চৰ্বত আমি দিওঁ কাপোৰ চিলাম স্বৰ্গত মই কেনেকৈ এই বেজীটো লৈ যাম সেইটোৱেইতো কথা তোক মই কৈ আছোঁ তই এই সামান্য বেজিটোৱে তোৰ লগত লৈ যাব নোৱাৰা মৰাৰ পিছত কিন্তু তই এই মাটিকে তই ইমান পাগলা হৈ আছা বুজি পালি এইটো লৈ যা তোক কাম দিব পিছত যা প্ৰভু তোমাক সেৱা জনালোঁ প্ৰভু আজি সি টকাৰ লগত পৰি পেলাই আৰু সম্পত্তিৰ লগত পৰি প্ৰভু মোক তেজৰ সম্পৰ্কৰ ভাইটোকে সি প্ৰভু ঠগাব আহিছে সি জানে যে লগত সি আকৌ লৈ যাব নোৱাৰে প্ৰভু মৰাৰ পিছত সি চায়ে হ'ব তাৰপিছতো প্ৰভু সি কিয় লগত পৰি এনেকুৱা হৈছে মই নাজানো প্ৰভু তোমাৰ চৰণতে গোটেইখিনি বিচাৰ ঘটালোঁ প্ৰভু তুমিয়ে বিচাৰ কৰিবা আৰু প্ৰভু কৃষ্ণ